হেল্ল' গাইজ, বহুত দিনৰ মূৰত আমাৰ দোকানৰ ভিডিঅ' এটা লৈ আনিছোঁ, চাওঁ আহকচোন। ইয়াতে হাজমলা মৰ্টন থৈছোঁ, লাৰু থৈছোঁ, এনেকৈ থৈছোঁ আৰু এইবোৰ। আৰু ইয়াতে আছে এয়া মছলা, কলম, পেঞ্চিল, এয়া তেল আছে, এইবোৰ আছে আৰু এইবোৰ চাবোন আছে, চাহপাত মছলা আৰু এইবোৰ চাবোন, মেগী আছে, এইবোৰ আছে আৰু এনেকৈ এইফালে থৈছোঁ এনেকৈ এইবোৰ মছলা, এইবোৰ মিক্সাৰ থৈছোঁ আৰু পেকেট থৈছোঁ। আলু আছে এইফালে আছে এইবোৰ ডিম আছে, ইয়াত আছে চানা, মটৰ, দাইল এইবোৰ আছে আৰু এইবোৰ এনেকৈ ৰাখিছোঁ আৰু দোকানখন। এইখনে আৰু আমাৰ গেলামাল দোকান। এইখন চাওক আমাৰ কাপোৰৰ দোকানখন, এনেকৈ ৰাখিছোঁ আৰু কাপোৰবোৰ চাওকচোন। মানে বেছি নাই আৰু শেষ হৈ গ'ল। মা আনিব গৈছে বাৰু এতিয়া। ইয়াতে ৰাখিছোঁ মেখেলা চাদৰ। এতিয়া মই দেখাম আমাৰ শাকৰ দোকানখন, বলকচোন চাওঁ। এয়া বিলাহী চাওকচোন, আৰু এয়া গোটেইবোৰ শুকান মাছ, এয়া ইয়ালৈকে আছে, আৰু এয়া জলকীয়া হয় চাওকচোন, আৰু এয়া বেঙেনা, আৰু এয়া বন্ধাকবি সৰু সৰু আনিছিলে এতিয়া। এয়া আদা, এয়া নহৰু, ইমানখিনি আৰু আমাৰ আজি শাক, আৰু আনিব লাগিব আৰু। বাৰু আজিলৈ ইমানেই, বাই।